कौन है ये लोग कहां से आते हैं हेलो गाइस मैं प्रीतिमाला আপোনালোকে চাবলৈ আৰম্ভ কৰিছে চিন্তু ভাই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ' আজি আমি আপোনালোকক দেখাম আমাৰ সঁচা মৰম ছুটি ছবিখন কেনেকৈ শ্বুটিং কৰা হৈছিলে তাৰে কিছু মুহূৰ্ত তেতিয়াহ'লে বলক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ओके गाइज प्रीतिमाला कथा कैसे आज भिडिओ कि हबले गई है मैं आज मोर एन शर्ट फिल्मर शूटिंग आसे शूटिंग के करूँ सकलोखिनि आपलोक देखाम बोलक शूटिंग हम पुलिबत मैं लोकेशन पुलिबर बोलक आम घर ओसरते धुनियाके जाऊँ आज भिडिओ प्रीतिमाला स्टार्ट कर बोलक चाई आगे बोलक शूटिंग लोकेशन पाई गलो ही कलपात चलक कटा चाकरी जलाम केमेरा आহি पाहि ना এখন आम गाड़ी शूटिंग हम आज देखाम बोलक आज मोर जीवनर प्रथमখন छुटी छवि मुकली करिছোঁ हसा मरम छुटी छविখন केनेকৈ আমি শ্বুটিং কৰিছিলোঁ তাকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব লগতে বেহৰবাৰী আউটপোষ্টৰ মণিবক এটা চৰিত্ৰত দেখিবলৈ পাব আৰু লগতে আমাৰ এই হসা মৰম ছুটি ছবিখনত কোন কোন মানুহ জড়িত আছিল ইয়াত দেখা হ'ব আৰু কেনেকৈ আমি হসা মৰম ছুটি ছবিখন শ্বুটিং কৰিছিলোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে দেখিবলৈ পাব আৰু কামখিনি কেনেকৈ আৰম্ভ কৰিছিলোঁ এবাৰ চাওকচোন সকলোৱে মিলি ভগৱানৰ ওচৰত এগছি চাকি বন্তি জ্বলালে যাতে কামখিনি ভালকৈ গ'লে হওক বুলি তাকে ধন্যবাদ আগলৈ আপোনালোকে ভিডিঅ'খিনি চাওক এনজয় কৰক মণিবৰ নামৰ খ্যাত তেখেতে আমাৰ লগত কেইটামান চিন আমাৰ লগত কৰিব গতিকে তেখেতক আমি পাই আমি যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ তেখেতক আমি কিনি আমি তেখেতক অসমীয়া ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে আমাৰ ৰূপালী অনুৰোধ জনাইছোঁ লগতে আমাৰ মণিপুৰ মহাজনো আহিছে গতিকে আমাৰ তেখেতলোকে এখন ফটোকপি ল'ব আমাৰ ঘৰৰে ল'ৰা ভিন্দক ফটোকপি পিনা খুৰা আছে এফালে হিৰোইন এফালে শ্বুটিং চলি আছে তো লাইট চেট শ্বুটিং চলি এফালে মণিবৰ আছে ধুনীয়াকৈ আপোনাক দেখুৱাম কামটো আৰম্ভ হৈছে আৰু দেই এয়া আৰম্ভ হৈছে দেখিছেনে আপোনালোকে আৰম্ভ হৈছে আৰু এই লাগি আছে বাই বাৰু এই কথাষাৰ মনত ৰাখিব কাগজখন আপুনি দি দিয়ক এইখন এইটো লুকাই গ'ল না ৰলিং তোমাৰ নামটো এনেকৈ এটা দিন আজি পাৰ কৰাই দিলোঁ কামখিনি আৰম্ভ কৰি দিনৰ ভাগৰ ভাত খাত আজি ইয়াতে খোৱা হ'ব মানে শ্বুটিঙৰ স্থলীতে আৰু এয়া ভাত খোৱাৰ আৰম্ভণি আৰু শেষত ৰাতিৰ কামখিনি এয়া কিন্তু বিশেষ এটা সমস্যা হোৱাৰ বাবে আমি ৰাতিৰ শ্বৰ্টখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ এতিয়া বৰ্তমান শ্বুটিং কেনেকুৱা কৰা হৈছিল তাকে দেখাইছোঁ সেইদিনা কামখিনি শেষ কৰিব নোৱাৰি আকৌ পিছদিনা সেই স্থানতে কামখিনি আকৌ আৰম্ভ কৰিবলৈ আমি সাজু হ'লোঁ বহুতো কষ্টৰ ফলত সেইদিনা ৰাতি এনেই যোৱালোঁ বৰবাদ দিলোঁ ৰাতিটো আৰু পিছদিনাখিনি এনেকৈ কামখিনি আৰম্ভ কৰিলোঁ সেই স্থানতে আৰু বাকীখিনি আপোনালোকে চাই থাকক মাইনা ও মাইনা মাইনা ও মাইনা মাইনা ও মাইনা মাইনা মনে মনে থাকো ও মাইনা মাইনা ও মাইনা মন ধৈৰ্য ধৰছ তুমি মনে থাকা ও মাইনা মাইনা দাদা আপুনি ধৈৰ্য ধৰক দাদা ধৈৰ্য ধৰক হলে হক আমাৰ ফালে শ্বুটিং চলি আছে দেখিছে আপোনালোকে গোটেই গাঁৱৰ মানুহ উঠ খাই গৈছে এইফালে মণিপুৰ বহি আছে মণিপুৰে ডাইৰেকশ্যন দি আছে
এইফালে আৰু গাড়ীৰ কাম চলি আছে এতিয়া কেমেৰা ট্ৰেক্টৰ ছোৱালী কলেজ নাযায় আমাৰ মাজনী আৰু কলেজলৈ নাযায় তাহাঁত দুইটা আছোঁ নহয় অহা মাহত গতিকে তোমালোক দুইটা তিনিবাৰ আগতে আহিবলৈ বাট পাব ছোৱালী তহঁতে খেলি মেলি হৈ গ'লতো অঁ হ'ব আকৌ গমেই নাপালোঁ একচন ৰঘু কাটাচোন চিন্তু ৰঘু ঠিক আছে চাওকচোন বাৰু সেইদিনা ৰাতি কিমান মানুহ হৈছিল কামখিনি কিমান ধুনীয়াকৈ কৰা হৈছিল কিন্তু এটা সমস্যাৰ হোৱাৰ বাবে কামখিনি শেষ নহ'ল আকৌ পিছদিনাখনি কাম কৰিবলৈ সাজু হ'লোঁ লাষ্ট ডাবিং তোমাৰ আছিলে আৰু শেষ আজিৰ পৰা কাৰো ডাবিং নাই কমপ্লিট হৈ গ'ল বাট তোমাৰ হৈ গ'ল চবৰে হৈ গ'ল এতিয়া আৰু অলপমান বাকী আছে আৰু লেপটপটো মানে চাৰ্জ নাইকিয়া হ'ল চাৰ্জত দিবলৈ নিলোঁ এতিয়া আমাৰ এতিয়া বৰ্তমান এনেকৈ চাই আছোঁ কামখিনি লেপটপটো চাৰ্জ নাই চাৰ্জত তাত দি থৈ আছোঁ আৰামছে বাকী কামখিনি কৰি থাকোঁ আৰু লাহে লাহে ভালে কৰিলে পিছে আপোনালোকৰ মাজলৈ সঁচা মৰম চুটি আগবঢ়াই দিলোঁ সকলোৱে মৰম দিয়ক আশীৰ্বাদ কৰক চিন্তু অফিচিয়েলত ছাবস্ক্ৰাইব কৰি দিয়ক আৰু সঁচা মৰম চুটিখন চাই এনজয় কৰক ধন্যবাদ